मसलपुरनिफ्राय एबसुखौ ओपेन चेलेन्ज खालामदों हाग्रामा महिलारिया। चेलेन्ज तो पूरा चेलेन्ज কৰিব পাৰি আপসু আজি नाथाय प्रमोद बर'आ पुलिसखौ लोगोआव लानानै आन्दोलन खालामनानै होस्रिख्रावबाय थायो नो बडलेण्ड नो रेस्ट। नो बडलेण्ड नो रेस्ट पुलिस লৈ পেলাই কিবা বডলেণ্ড আন্দোলন কৰা যায় হ্যাঁ আমি বডলেণ্ডৰ কাৰণে আন্দোলন কৰিছো বহুত আমাৰ আন্দোলনকাৰীসকলে জেল খাব লগা হৈছে কোনোবা মৰিছে কোনোবা লেংৰা লেংৰি হৈছে বহুতে বহুত অত্যাচাৰ পাইছে আশু আন্দোলনটো আপোনালোকে দেখিছে কিমান মানে আন্দোলনকাৰীসকলে জেলত যাব লগা হ'ল কিমান শহীদ হৈ গ'ল ইটোহে আন্দোলন। बिसायख'थि फैब्ला प्रमोद बर'आ बे नाटकखौ खालामबाय थायो। बेजों लोगोसेनो दिनै एबसुखौबो गोख्रों सोंखारिदों। एबसुआ जाबाय जोंनि माहारियारि आफाद। एबसु आखुमान কথা কোৱা নহয় মই কৈছো আপসু হ'ল আমাৰ बर' জাতীয় ছাত্ৰ সংগঠন। नाथाय एबसुआ आथिखालाव UPPLजों लोगोसे गोरोबनानै खामानि मावदों होननानैबो बुंदों हाग्रामा महिलारिया। কিন্তু আজিৰ দিনত যিসকল নেতাই লিড কৰি আছে এইসকলেহে ঠিক নহয় বুলি কৈছো মই। আপসুটো কি আপসুটো আমাৰ BTCয়ে কতো সাপোর্ট কৰা নাই তো মই খবই লাগিব। बाक्सानि मसलपुराव दिनै लाइमोन आफादनि आरो फरायसालिफोरनि दैदेननायाव गोदानै फ्राय 700निबो बांसिन लाइमोन सेंग्रा सिख्लाफोरा दिनै नेम बादियै जयनिं जायो BPF दोलोआव। बर' रावखौ लानानैबो प्रमोद बर'नि राजनिति होननानै सोंखारिदों हाग्रामा महिलारिया। मसलपुर आरो सालबारि जिल्ला लाइमोन BPFनि बानजायनायाव मसलपुरनि ओल्ड मार्केट फिल्डआव लाइमोन BPFनि मोनसे जयनिं हाबाफारि जायो। हाग्रामा महिलारिखौ खुंथाय गोहोआव लाबोफिननो थाखाय गमामायै हाजार फरायफुनाय लाइमोनफोरा BPFआव जयन जानायखौ नुनो मोनबाय थानाय जादों। बेबादिनो क'क्राझार, चिरां, बाक्सा, उदालगुरिनि फरायनाय लाइमोनफोरा इउनिभार्सिटी, कलेज बायदियाव फरायबाय थानाय समावबो हाग्रामा महिलारिखौ हेफाजाब होनो आवगायबोनायखौ नुनो मोनबोबाय थानाय जादों। बेनि फोरमान बादियैनो बे सावगारियाव नुनाय नुथाया नंखाय जानो हाया। थारैनो रायजोआ हाग्रामा महिलारिखौ खुंथाय गोहोआव फैनायखौ लुबैनायनि गेदेर फोरमान बेनो। बे जयनिं हाबाफारियाव बाहागो लानायनि गेजेरजों BTCनि बारग' चिफ हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव एरैबादि बुङो। सालबारि इयत आरो मसलपुर इयत डिस्ट्रिक्ट हिसाबै जितु जयनिं सेरेमनियेल प्रग्राम ইয়াত हालबारिर পৰা 200+ আৰু ইয়াত পৰা 300+ মততে 600 সামথিং এনেকুৱা আমাৰ দলত জয়নিং কৰিছে। এইবিলাক আজি যিমান জয়নিং কৰিছে সব নতুন ভোটাৰ কোনোবা হয়তো একবাৰ ভোট দিছে আগত কোনোবা এই বছৰতহে ভোট দিব 2024ত এনেকুৱা নতুন যেটো ইয়াং ল'ৰা ছোৱালী ইহঁতক লৈ পেলাইহে আজি এই প্ৰগ্ৰামটো কৰা হৈছে। আপোনালোকেও দেখিছে বেলেগ একো নাই মততে আমি 2024ৰ কাৰণে প্ৰিপাৰেচন আমাৰ চলি আছে আৰু আগন্তুক যেটো ফেব্ৰুৱাৰী মাহত 10 ফেব্ৰুৱাৰী ইয়াত আমাৰ BPF দলয়ে গৰ্জিয়াছলি আমাৰ যেটো একৰ্ড যেটো ডে এটো ভালকৈ সেলিব্ৰেশন কৰা হ'ব কোকৰাঝাৰত আৰু সেইদিনা আমি বহুত BPF দলৰ বহুত পলিসি স্ট্ৰেটেজি বিলাক আমি প্ৰকাশ কৰিম। আমি আগন্তুক 24ৰ এই 24ৰ যেটো নিৰ্বাচন হ'ব মে মাহত বা এপ্ৰিল মাহত MP নিৰ্বাচন ইয়াৰ স্ট্ৰেটেজি ৰণকৌশল বিলাক আমি আলোচনা কৰি অলপ মিডিয়াত হাইলাইট কৰিব বিচাৰিছো। 10 ফেব্ৰুৱাৰী স্যার যেহেতু দুটা লোকসভা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিব আশাবাদী কিমান কৰিছে? আশাবাদী মানে আমাৰতো পুৰা 100ৰ 100 মানে দৰং ওদালগুৰি একটা আৰু কোকৰাঝাৰ লোকসভা একটা দুটাও আমি জিকিব। আমি যেটো মানে ফিডবেক পাই আছো আমাৰটো খুব ভাল BPF হিচাপে। যেহেতু আজি মিটিংত এপছক বিশেষকৈ আক্ৰমণ কৰা হৈছে। এপছক আক্ৰমণ কথা কোৱা নহয়
মই কৈছোঁ আপচু হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠন কিন্তু আজিৰ দিনত যিসকল নেতাই লিড কৰি আছে এইসকলেহে ঠিক নহয় বুলি কৈছোঁ মই আপচুটো কি আপচুটো আমাৰ BTC ক'তো ছাপৰ্ট কৰা নাই এইটো মই ক'বই লাগিব ইমান অসমৰ দল সংগঠনবিলাকে চবেই ছাপৰ্ট কৰিছে এই অল বডো ষ্টুডেণ্টছ ইউনিয়নৰ লিডাৰ ইহঁতে আমাক ছাপৰ্ট কৰা নাই এইটোতো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ কি এইটোৱে তাৰমানে ওপৰত যাব নিদিয়ে পিছতহে ইহঁতে গম পাইছে যে BTC চুক্তিৰ দ্বাৰা দি এনেকুৱা কাম কৰিব পৰা ইয়াত মানে শক্তি আছে বা ক্ষমতা আছে এইটো গম পাই পেলাই ইহঁতে মানে এই BTCটো কেনেকৈ আমি শাসন কৰিব পাৰি ইয়াৰ কাৰণে যুঁজি মানে ফাইট কৰি লাষ্ট 2020ত বিজেপিৰ সহায়ত এইটো পাৰিছে নহ'লে নোৱাৰিলে হয় বিশেষকৈ আজি ছাত্ৰ সংগঠন কেইবাজনো যোগদান কৰিছে নাই হয় এইটো কি চেলেঞ্জ নেকি আজি যিমান ইউথ আহিলে নিখিল বড়ো ছাত্ৰ সন্থাটো আজিতো চেছ ইয়াতে বহুত আপচু কৰা ল'ৰা ছোৱালী আহিছে যোগদান কৰিছে আপোনালোকে দেখিছে আৰু অহা 13 তাৰিখত তামোলপুৰৰ প্ৰগ্ৰাম আছে ইয়াতো বহুত আপচু ল'ৰা ছোৱালীবিলাক আমাৰ দলত আজিৰ এই মিটিংটো আপচুক চেলেঞ্জ মানে ইমান ইউথ আহিছে আপচু চেলেঞ্জটো পূৰা চেলেঞ্জ কৰিব পাৰি আপচু আজি স্কিম মানে বিতৰণ কৰাহে এই আপচু ল'ৰাবিলাক এতিয়া স্কিমহে বিতৰণ কৰে আপচু লিডাৰবিলাক এতিয়া কোনো বেলেগ কাম নাই আৰু স্কিমটো এইটোৱেই নৰেষ্ট আন্দোলন কেতিয়া হয় কোনে কৰে প্ৰমোদ বড়োহে কৰিছিল যেতিয়া আমি BTC শাসন কৰি আছিল গণ্ডগোল ডিষ্টাৰ্ব কৰাটো ইহঁতেহে কৰিছে বড়োলেণ্ড নৰেষ্ট পুলিচ লৈ পেলাই কিবা বড়োলেণ্ড আন্দোলন কৰা যায় আমি বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছোঁ বহুত আমাৰ আন্দোলনকাৰীসকলে জেল খাব লগা হৈছে কোনোবা মৰিছে কোনোবা লেংৰা লেংৰি হৈছে বহুতে বহুত অত্যাচাৰ পাইছে আছু আন্দোলনতো আপোনালোকে দেখিছে কিমান মানে আন্দোলনকাৰীসকলে জেলত যাব লগা হ'ল কিমান শ্বহীদ হৈ গ'ল এইটোহে আন্দোলন ইয়াৰ আন্দোলনটো কোনো এৰেছো নাই কেইবাও নাই পুলিচ 10-12 জন লৈ পেলাই বড়োলেণ্ড নৰেষ্ট এইটো বিশ্বাস কৰে নেকি প্ৰমোদ বড়োৰ এই আন্দোলনটো এইবিলাক কোনোবা ক'লে মই ৰিপ্লাই দিয়া মানুহ নাকি